নমস্কাৰ সকলোকে পুনৰ এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু জুলাই মাহত আপোনালোকৰ বাবে কেইটামান নতুন চৰকাৰী চাকৰি মুকলি হৈছে আৰু এই পোষ্টকেইটাৰ বাবে সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। আপোনালোকৰ যদি 10th পাছ আৰু 12 পাছ আৰু ডিগ্ৰী পাছ চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকেও এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। এই পদকেইটা হৈছে ড্ৰাইভাৰ, পিয়ন আৰু প্ৰচেছ চাৰ্ভাৰ পদৰ বাবে। আহক ভিডিঅ'টোৰ মাজত সকলোখিনি ডিটেইলছ জানি লওঁ আৰু আপোনাৰ মোবাইলতে আপুনিও এই পদকেইটাৰ বাবে এতিয়াই এপ্লাই কৰক। আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই চেনেলটোত এনেধৰণৰ ভিডিঅ'সমূহে আপলোড কৰোঁ যাতে অসম চৰকাৰে মুকলি কৰা বিভিন্ন চাকৰিসমূহৰ ইনফৰমেশ্যন আপোনালোকক সময়মতে দিব পাৰোঁ। গতিকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাওক আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনাৰ কমেণ্টটো তলত লিখিবলৈ নাপাহৰিব। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোষ্টসমূহ মুকলি কৰিছে কামৰূপ মেট্ৰ' জুডিচিয়াৰী আৰু ইয়াৰ লাষ্ট ডেট হৈছে 24/7/2025। জুলাই মাহৰ 24 তাৰিখে ইয়াৰ লাষ্ট ডেট আৰু ইয়াত পিয়ন, ড্ৰাইভাৰ আৰু প্ৰচেছ চাৰ্ভাৰ ভেকেঞ্চি ওলাইছে। পোষ্ট হৈছে টোটেল 18টা। পিয়ন, ড্ৰাইভাৰ আৰু প্ৰচেছ চাৰ্ভাৰ ভেকেঞ্চিৰ বাবে বেলেগ বেলেগকৈ পোষ্ট নং থাকিব। তলত সেইবিলাক আলোচনা কৰা হৈছে, ভিডিঅ'টো শেষলৈকে চাই যাওক। ইয়াতে দিয়া আছে অৰ্গেনাইজেশ্যন দিয়া আছে কামৰূপ মেট্ৰ' জুডিচিয়াৰী। আগতে কৈছোঁৱে কামৰূপ মেট্ৰ' জুডিচিয়াৰীয়ে লঞ্চ কৰিছে আৰু নংছ অফ পোষ্ট হৈছে 15টা। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে 10th আৰু গ্ৰেজুৱেশ্যন পাছ। জব টাইপ আছাম কপ জব আৰু এপ্লাই মোড হৈছে অনলাইন। ইয়াত পিয়নৰ কাৰণে দিয়া আছে নংছ অফ পোষ্ট 12টা, OBCৰ কাৰণে 6টা, SCৰ কাৰণে 3টা, STPৰ কাৰণে 1টা, STHৰ কাৰণে 1টা আৰু UR কেটেগৰীৰ কাৰণে 1টা দিয়া আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনত কোৱা হৈছে যে আপোনালোক 8 পাছ হ'ব লাগিব, কিন্তু আপোনালোক 10 পাছ আৰু তাতকৈ বেছি কোৱালিফিকেশ্যন থকাসকলে এই পদকেইটাৰ বাবে এপ্লাই কৰিব নোৱাৰিব। তাৰ বাবে চেলাৰী দিয়া আছে 12,000ৰ পৰা 52,000 আৰু গ্ৰেড পে দিয়া আছে 3,900। ইয়াৰ পাছতে আছে ড্ৰাইভাৰ পোষ্টৰ বাবে। ড্ৰাইভাৰ পোষ্টৰ বাবে পোষ্ট হৈছে 2টা আৰু আনৰিজাৰ্ভ কেটেগৰীৰ বাবে 1টা আৰু STHৰ কাৰণে 1টা দিয়া আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোক 10 পাছ হ'ব লাগিব আৰু এখন ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব আৰু আপোনালোকৰ চেলাৰী দিয়া আছে। চেলাৰী হৈছে 14,000ৰ পৰা 70,000 আৰু গ্ৰেড পে হৈছে 5,200। ইয়াৰ পাছতে আপোনালোকৰ প্ৰচেছ ড্ৰাইভাৰৰ কাৰণে পোষ্ট হৈছে 4টা, OBCৰ কাৰণে 2টা আৰু SC 1টা আৰু UR কেটেগৰীৰ কাৰণে 1টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে আপোনালোক গ্ৰেজুৱেট পাছ হ'ব লাগিব যিকোনো এটা ছাবজেক্টৰ পৰা আৰু আপোনালোকে আছামিজ লেংগুৱেজটোৰ বিষয়ে নলেজ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াৰ অনলাইন এপ্লিকেশ্যন ডেট হৈছে 10/7/2025ৰ পৰা আৰম্ভ হৈছে আৰু এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 24/7/2025। জুলাই 24 তাৰিখে লাষ্ট ডেট, গতিকে আপোনালোকে সোনকালেই এপ্লাই কৰক আৰু যদি এলিজিবিলিটি আছে তেনেহ'লে সোনকালে এপ্লাই কৰক আৰু নিজৰ মোবাইলতে এইখিনি কৰিব পাৰিব সকলোখিনি। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব।